নমস্কাৰ। আজিৰ কবিতাৰ শিৰোনামা পৃথিৱীৰ অসুখ। এৰা এক ধৰ্মনিৰপেক্ষ দানৱ ব্যাধিৰে আজি পৃথিৱী আক্ৰান্ত। অশ্বিনী কুমাৰ দয় আজি যথৰ নিস্তব্ধ। কৰবাতে পৰি থাকিল ভাৰতৰ দপদপ ব্ৰহ্মপ্ৰদত্ত ব্ৰহ্মাস্ত্ৰ, দধিচিৰ বান, সাম্প্ৰদায়িকতাবাদ, লেতেৰা ৰাজনীতিৰ কলা ফুল। আজি পৃথিৱীৰ অসুখ কলমেৰে নিগৰিছে কবিৰ চকুলো। বিয়েৰ হুইস্কিৰ শেষ হোৱাটোতে স্তব্ধ অগণন জীৱাকাংক্ষা। মাথো এটা প্ৰজাতিৰ অৱনতি, সলিল সমাধি। আজি পৃথিৱীৰ অসুখ শক্তিপীঠ কামাখ্যাৰ মূল দুৱাৰ খোলা নাই। অব্যৰ্থ সোঁতত গংগাৰ আজি দেৱী ৰূপত ধৰাধামত পদাৰ্পণ। অব্যৰ্থ মলয়ৰ গতি, পক্ষীকুলৰ সুৰসন্ধ্যা অগণন। হঠাতে দীঘলী পুখুৰীত এজাক পিতামহে দপদপাইছে। আজি পৃথিৱীৰ অসুখ দানৱ ব্যাধিৰে পৃথিৱী আজি নৰিয়া পাতিত। হয়তো এৰি থৈ যাব এটি হুমুনিয়া। প্ৰকৃতিৰ বুকুত আমি কিমান নগণ্য।